হে গাইজ গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ কাৰণে আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ যাচিছোঁ। আৰু আহিবলগীয়া দিনবোৰতো আপোনালোকে এনেধৰণে ছাপোৰ্ট কৰি থাকিব বুলি আশা থাকিল। তো আমি আহি পালোঁ এটা ঠাইত, মানে এটা পৰিৱেশত, যিটো আপোনালোকক কৈছিলোঁ মই যে ভাল পৰিৱেশ বুলি বহুত। তো ভালেই আচলতে, কিন্তু মানে হয়তো পানীৰ কাৰণে বা পানী ভৰ্তি হোৱাৰ কাৰণে মানে সেই হ'ল, লেতেৰা হৈ গৈছে জেগাখিনি, ঠাইখিনি। তো আপোনালোকক দেখুৱাইছোঁ, চাওক। আমি আছোঁ বৰ্তমান শৰাইঘাট ব্ৰিজৰ তলত, অৰ্থাৎ পাৰত, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। ইয়াতে আছোঁ আমি। ইয়াতে পৰিৱেশটো বহুতেই ভাল, কিন্তু আজি লেতেৰা হৈ গৈছে। এই পানীবোৰ একদম পাৰলৈকে আহি গৈছে। ইমানখিনি নাথাকেই, এই তালৈকে থাকে। এই যে সেইটো দেখা পাই আছে আপোনালোক, তালৈকে থাকে। বোটখন দেখা পাইছে, তালৈকে থাকে, কিন্তু ইমান দূৰলৈকে নাহে। হয়তো পানী বৰষুণৰ বাৰিষাৰ কাৰণে ইয়ালৈকে আহিছে, তালৈকেও যায় পানী। চাওক কেনেকুৱা লেতেৰা হৈ গৈছে, জাবৰ জোঁথৰবিলাক এইবিলাক চাওক কিমান লেতেৰা। তো গাইজ মই নিপনক লৈছিলোঁ ইয়াতে ভাল জেগা বুলি কৈ কিনে, তো ই আহিছে, হাঁহি যাওক। কওঁ কেনে লাগছে, কওঁ ভাল লাগছে না? আৰুতো ভালকেই আছিলোঁ, মানে ভাবছিলোঁ বহুত ভাল পৰিৱেশ হ'ব বুলি। তাই এইফালে গোটেই এইগিলা চব জাবৰ জোঁথৰ নৰ্দমা গোটেই লেতেৰা। গোটেই লেতেৰা বোলে, মানে ভাল লগা নাই। হা, গোটেই লেতেৰা। ইয়াৰ পৰা কি কৰিবি জানা? কৈ আছে মানে যে দূৰৰ মানে কি পাহাৰখন অন্তৰৰ পৰাই চাবলৈ ভাল, ওচৰক লাগি গ'লে কেনেকুৱা। এই ওচৰক লাগি আহিলোঁ, চব লেতেৰা। তো গাইজ ইয়াৰ মাতটো ইমান ভালকৈ নাই, ইয়াৰ জোৰো নাই, জোৰে ক'ব নোৱাৰে। তো আপোনালোকে ইগন'ৰ কৰক, যিখিনি আহিছোঁ মই দেখাই দিম। বাকী আপোনালোকে চাই থাকক। যাই আছোঁ, কি কৰোঁ কি নকৰোঁ। আজি বহুত বৰিং লাগি আছে গাইজ, বহুত বৰিং। তো সেই গাইজ কি খবৰ আপোনালোকৰ? আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল এমজেছ ব্লগত। আগৰ ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে, বহুত বেছি আশীৰ্বাদ কৰিছে, তাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ যাচিছোঁ। আৰু মই বৰ্তমান মাইক লগোৱা নাই, মই মোবাইলতে কৈ আছোঁ। আৰু হয়তো আপোনালোকে ভালদৰে অডিঅ'টো নাপাব মোৰ, তথাপিতো চাওক, মই শুনিম পিছত কেনেকুৱা হয়। বাৰু যিয়ে নহওক, আজি গৈ আছোঁ আমি বালাজী টেম্পল, আমাৰ ওচৰতে আছে। চ' আমি সকলোৱে খোজকাঢ়ি ওলাইছোঁ। মোৰ লগত আছে আমাৰ মনোজ দা আছে, উদয় আছে, নিপন আছে, আৰু সিভাগে আমাৰ আছে কোনোবা কোনোবা, সঞ্জিত দা আছে, তাৰপিছত আমাৰ সুৰজিত ছাৰ আছে। আৰু কি মনোজ দাকে কৈ আছিল, নাই মানে ইমান মৰম দিছে যে ভিডিঅ' নিদিয়াকে থাকিব পৰা নাই। য়েছ ভিডিঅ' লাগে, য়েছ গাইজ, ভিডিঅ' লাগে কাৰণে আমি ওলাই আহিছোঁ আজি। তো গাইজ মনোজে ঠিক কথা কৈছে। আপোনালোকে আৰু আমাৰ সকলোৱে মোক ছাপোৰ্ট কৰি আছে, আপোনালোকে আশীৰ্বাদ কৰি আছে। আৰু হয়তো তাৰ কাৰণে মই ডেইলি টু ডেইলি আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰাৰ কাৰণে বা মোৰ নিজৰ লাইফত কি চলি আছে আপোনালোকক দেখুৱাবৰ কাৰণে ডেইলি ভিডিঅ' বনাই আছোঁ। আৰু আপোনালোকে চাইছে, ভাল পাইছে, মৰম দিছে, তাৰ বাবে আকৌ এবাৰ ধন্যবাদ। চাই থাকক। বাকী গাইজ বহুত ধামাকাও আমি গৈ আছোঁ, কি কৰোঁ কি নকৰোঁ চাওক। এই ভিডিঅ'টো একদম শেষলৈকে চাব গাইজ, চাই থাকক। তো গাইজ পৰিৱেশটো চাব পাৰে। অলপ আগতে বৰষুণ দিছিল, কিন্তু তাৰপাছতে অলপ বতৰটো ভাল হ'ল। ভাবিছিলোঁ আজি যোৱা নহ'ব, বাট ভালে হ'ল। আৰু আমাৰ লগত উদয় আছে। আজি উদয় নিজৰ ইউটিউব চেনেলটো ষ্টাৰ্টিং কৰিব। কি ক'বা, কি ক'বা আৰু কওক। তো আমাৰ লগত আছে আমাৰ অমল দা। গাইজ মনোজ দা বোলে কিবা জাহাজ যে হয়, গাইজ জাহাজ, চাওক জাহাজ। আৰু সেইটো চিনি পাইছে আমাৰ নিপন দা। ইভাগে আমাৰ সঞ্জিত দা আছে, আগে আগে যাই আছে। আৰু সেইটো আগৰ একজন আছে, কিন্তু লুকবা খুজি আছে। অ' ছাৰ হেল্ল', লোকে আছে। এই দুটা মানুহ আমি চিনি পাওঁ গাইজ, চব চিনি পাওঁ, আমাৰ চব চিনাকি। আৰু চাওক গোটেই মাই কেনেকে গেং হৈ বুলবা ধৰছি। চাই থাকক গাইজ, চাই থাকক। গাইজ বালাজী টেম্পলৰ বাহিৰত, বালাজী মন্দিৰৰ বাহিৰত এনেকুৱা অলপ ভিউটো আপুনি চাব পাৰিছে। এইটো বালাজী টেম্পল হয়, বালাজী মন্দিৰ। আৰু ইয়াতে এনেকৈ পানী পুৰি দোকান চোকান এনেকৈ বহি থাকে। আৰু এইফালে ম'ম' আছে, কুঁহিয়াৰৰ ৰস আছে। গাইজ চাওক কেনেকুৱা লাগিছে। আৰু ইয়াতে আপোনালোকে সোণা চোনা কিনিব পাৰে। আপুনি যদি সোণা চোনা কিনে তো ইয়াতে কিনিব পাৰে। আৰু এইটো হ'ল গেট গাইজ, চাওক। তো গাইজ আমি সোমালোঁ বৰ্তমান বালাজী মন্দিৰৰ ভিতৰত। আৰু বালাজী মন্দিৰৰ ভিতৰত সোমাই আজি মানুহ দুনুহ নাই গাইজ, ভাল লগা নাই। মানুহ থাকিলে অলপ ভাল লাগে, যিমান মানুহ আহে সিমানে বেছি এটা উখল মুখল পৰিৱেশ থাকে। আৰু মন্দিৰত যেতিয়া ভক্তৰ আমি সেই দেখা পাওঁ, তেতিয়া ভাল লাগে। তো গাইজ এইটো বগলী আৰু পৰিৱেশটো চাওক বালাজী মন্দিৰৰ। আজি একদম পানী হৈ গৈছে, পুৰা পানী হৈছে। অলপ আগতে 10-15 মিনিটে বৰষুণ দিছে, কিন্তু পুৰা একদম পানী হৈ গৈছে। আৰু চাওক না, লোকেশ্যন চাওক গাইজ, কি ধুনীয়া। চাৰিওফালে বগা 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 হৈ আছে গাইজ, চাওক। আৰু গাইজ মই আপোনালোকক দেখুৱাইছোঁ, আমাৰ লগত অহা বাকী মানুহকেইটা আহি আছে আগেদি সন্মুখেদি। টাউন ঘূৰাই গৈছিল, যেনেকৈ মেলাত ঘূৰে টাউন সেনেকৈ ঘূৰাই গৈছে। আৰু টাউন আমাৰ সন্মুখৰ পৰা আহি আছে। তো মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক, চাই থাকক।
তো গাইছ চাওক সেইকেইটা আমাৰ মানুহকেইটা এনেকে লুকি আছে। আমাৰ মাজত আছে সঞ্জীৱ দা গাইছ, সঞ্জীৱ দা। আমাৰ মাজত আছে নিপন দা গাইছ, এতিয়া আপোনাৰ লুকাই আছিল। নিপন দা তুমি কিবা কবা নেকি? নিপন দা। আৰু আমাৰ মাজত আছে ৰজিত ছাৰ আছে, পলে আছে। তেতিয়া মানে মুখখন দিবা বিচৰা নাই, কিন্তু মই দেখে এৰিম আপোনালোকক। আৰু চাওক এইবাৰ মন্দিৰটো। আৰু আমাৰ লগত আছে অমল দা। অমল দা কিয় ক'ব? মই নাখাওঁ। কিয় নকয়? এনেই ভাল লাগিছে মন্দিৰটো, তাৰপিছত ধুনীয়া লাগিছে। ধুনীয়া লাগিছে। আগতে এই মন্দিৰটোত আহি পাইছে নেকি? এই ফাৰ্ষ্ট আহিছে। ফাৰ্ষ্ট আহি পাইছে। এনে মন্দিৰটো ভাল লাগে না? তো গাইছ আপোনালোকে কমেণ্ট কৰি কওকচোন, মনোজ দাক হিৰো হেন লগা হৈছে নে নাই? কমেণ্ট কৰি কওক। একদম পুৰা চাউথৰ এক্টৰ নিচিনা লগা হৈছে নে নাই? আৰু আমাৰ নিপন দাৰ পজিশ্যন চাওক। নিপন দা কিবা বিচাৰি আছে, কিন্তু পোৱা নাই একো দেখা। তো গাইছ চাওক একবাৰ লোকেশ্যনটো চাওক। তো গাইছ চাওক একবাৰ মন্দিৰটো কি ধুনীয়া লগা হৈ আছে। ইফালে চাওক এইটো এটা মন্দিৰ হয়, আৰু তাতে এটা আছে এই সন্মুখত। আৰু ইফালে গাড়ী চাড়ী পাৰ্ক কৰা। চাওক মানুহ এতিয়াহে দেখা পাই আছো, মানুহ হৈ আছে, মানুহবিলাক আহি আছে বহুত। মেইন মন্দিৰ গাইজ এইটো হয়, আৰু তাৰ আগত ইফালে এটা আছে, আৰু এইটো এটা। আৰু ইফালে চাওক গাইজ কি ধুনীয়া হৈ আছে চাওক। আজি মন্দিৰৰ ইফালে আপোনাৰ ভিতৰত আমি নাযাওঁ বৰ্তমান, আৰু আপোনালোকে আহি পাইছে নে নাই জনাব কমেণ্ট ছেকশ্যনত। আৰু গাইজ এইটো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ইয়াৰ পৰাই দৰ্শন কৰি লওক, সেৱা কৰি লওক। আৰু আমি ভিতৰত নাযাওঁ বিশেষ। আৰু চাওক গাইজ মানুহ পূৰা একদম ভিৰ হৈ আছে। আৰু সেইফালে তাতে মানুহ বহি আছে, সন্ধিয়া সময়ত আৰু বেছি ভিৰ হয় তাতে। কফি চফি কিবা কিবি যদি খাব বিচাৰে আপোনালোকে খাব পাৰে, চাওক গাইজ। আৰু ইফালে ফটো উঠাত ব্যস্ত, সিভাগে পাৰ্কিং। আৰু ইফালে মানুহ বহি অলপ ৰিলেক্স কৰি আছে। মই কৈছোঁৱে যে মন্দিৰৰ নিচিনা পজিটিভ ভাইব ক'তো নাপায় আপোনালোকে। আৰু হয়তো চবেই ইয়াতে সেয়ে ভাইব লৈ আছে, চাব পাৰে। আৰু ইফালে এইটো বম ডাঙৰ বিল্ডিং বনাইছে, কিহৰ বিল্ডিং গাইছ নাজানো। তো গাইছ আপোনালোকে দেখা পাই আছে মোৰ সন্মুখত এটা ফল আছে। এইটো কি ফল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। অৰ্থাৎ ময়ো নাজানো কি ফল এইটো, কিন্তু ইয়াৰে ওজন বোলে 3 কেজি 2 কেজিমান হ'ব এটাতে। তো কি নাজানো এইটো, আমাৰ দাদাই কৈছে যে বহুত ওজন বোলে। আৰু চাওক কেনেধৰণৰ ফল, ফাৰ্ষ্ট টাইম দেখা পাই আছোঁ মই। ইয়াতে বালাজী মন্দিৰতে আছে, বালাজী মন্দিৰৰ পাৰ্কিঙৰ ফালে। আৰু গাইছ এবাৰ ভিউ চাওক, মানুহ চাওক, মানুহ হ'ব ধৰিছে, চবে ফটো ভিডিঅ' কৰি আছে, কোনোবাই দৰ্শন কৰি আছে। আৰু আমাৰ মানুহখিনি এনেকৈ বহি আছে। মনত যে বিৰাট ফূৰ্তি, আৰু সেইভাগে ফটো শ্বুট হৈ আছে, ফটো উঠি আছে। আৰু আমাৰ অমল দাই মানুহ চাই আছে কেৱল, আৰু মই আপোনালোকক দেখুৱাই আছোঁ গাইছ, চাই থাকক। কি মানে এইটো ফলটো কি ফল? হা মানুহটো মুখখন দেখাব পৰা নাই। আমাৰ মানুহখিনি চাওক ইফাল ইফাল লৈ আছে। আৰু এটাতো দেখাই মানে নিপন দা বা ক'ত আছে, ই অলপ বেলেগ মুডতে আছে গাইছ। তো গাইছ বৰ্তমান আমি যাব ওলাইছোঁ, অলপ সময় থাকিলোঁ, আধা ঘণ্টা 1 ঘণ্টামান। আৰু আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখিলোঁ। ইয়াত ইমান এটা হেৰি নাই, বাছ আপোনালোকে আহিব পাৰে, মন্দিৰত দৰ্শন কৰিব পাৰে, সেৱা এটা ল'ব পাৰে, আৰু এটা পজিটিভ ভাইব পাব। এতিয়া বৰ্তমান 6:30 মান বাজিল, আৰু পোহৰটো চাওক আপোনালোকে কি ধুনীয়া দেখা হৈছে। আৰু মানুহ ইমান নাই, কাৰণ এটাই যে তাতে পানী হৈছে চাৰিওফালে, তো সেইটো কাৰণতে ইমানখিনি মানুহ নাই। আৰু গাইছ এবাৰ চাওক না, কি মজা ভিউ হৈছে, বহুত পজিটিভ ভাইব গাইছ, বহুত বেছি ৰিলেক্স কৰিব পাৰে আহি পেলাই। আৰু মন্দিৰততো এনেও শান্তিৰ পৰিৱেশ এটা। তো চাওক এবাৰ চাওক না গাইছ। তো গাইছ মনোজ দাই আমাৰ ইয়াতে আংঠি চাব আহিছে। আৰু নিপনে নতুন নতুন বিয়া পাতিছে না, তো নিপনৰ কাৰণে আংঠি আৰু সোণা ল'ব। চা কি কি লাগে, চা দেই কি লাগে নাচা কিয়া। আৰু আৰু কওক কিবা। আৰু অসমীয়া ছোৱালী এজনীয়ে দোকান দি আছে, সেইকাৰণে অলপ হ'লেও কিনিব লাগে, ছাপোৰ্ট কৰিব লাগে, হয় নহয়? ল'ম নিশ্চয় ল'ম, আমি যিমান পাৰোঁ সিমানে ল'ম, আপুনি চিন্তা কৰিব নালাগে। জ্বলি গ'ল। আৰু আপোনালোকে একবাৰ ভিউটো চাওক গাইছ, এই গুৱাহাটীৰ ভিউ, বালাজী মন্দিৰৰ সন্মুখৰ ভিউ গাইছ। আৰু ইয়াতে মানুহ ভৰ্তি হৈ আছে, চাওক পূৰা একদম ৰিলেক্স ফিল কৰিব পাৰে আপোনালোকে আহি পেলাই, চাওক ইমান মানুহ। তো গাইছ আপোনালোকক দেখুৱালোঁ আমি আজি ক'ত ক'ত কি কৰিলোঁ। আৰু এতিয়া বৰ্তমান আছোঁ আমি ISBT। তো আজিৰ ভিডিঅ'টো সবিশেষ একো নাই, লিখি যাওঁ। শুভৰাত্ৰি গাইছ।